গ্ৰহণ কৰিছিলোঁ যদিও কিছু অসুবিধাৰ বাবে এইটো পত্ৰখন সম্পূৰ্ণকৈ লিখিল। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে সংবাদ মাধ্যমে যে ভাৰত এখন গণতন্ত্ৰ দেশ। আজি খিলঞ্জীয়া এজন লোকে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ বীৰ লাচিত সেনা অসমৰ কাষ চাপিছিল। আৰু সেই মৰ্মে আমাৰ বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক কল্যাণ ভাগৱতীৰ নেতৃত্বত যোৱা এটা সজাতি দলে শান্তিপূৰ্ণভাৱে কিন্তু তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছিল আৰু খিলঞ্জীয়া ল'ৰাজনক নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ তেওঁলোকে দাবী জনাইছিল আৰু সেইমতে তেওঁ পাইছিল। তাৰপিছত আমি দেখা পালোঁ যে পিছদিনাখন পল্টন বজাৰ আৰক্ষী থানাই 7 টকৈ ভুৱা গোচৰত আমাৰ 4 সতীৰ্থ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। আমি এটা কথা সুধিব বিচাৰিছোঁ, একো তদন্ত নকৰাকৈ আমাৰ ওচৰত সম্পূৰ্ণ ভিডিঅ' ফুটেজ আছে। কল্যাণ ভাগৱতীৰ ফেচবুক একাউণ্টত সম্পূৰ্ণ ভিডিঅ' ফুটেজত দেখা আছে যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আলোচনা হৈছে, শান্তিপূৰ্ণভাৱে নিজৰ সেই স্বত্বাধিকাৰীয়ে নিজৰ ভুলটো মানি লৈছে। তাৰপিছতো কিন্তু আৰক্ষীয়ে একো তদন্ত নকৰাকৈ আমাৰ 7 টকৈ ভুৱা গোচৰত আজি আমাৰ কেন্দ্ৰীয় নেতাসহ গুৱাহাটী মহানগৰ সমিতিৰ লোকক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে। অতি সোনকালে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু 4 সতীৰ্থ ওলাই আহিব বুলি আমি আশাবাদী। আৰু আমি এই মঞ্চৰ পৰা এটা কথা ক'ব বিচাৰোঁ যে বীৰ লাচিত সেনা অসম অটল অদম্য আৰু অজয়। বীৰ লাচিত সেনা অসমে যেতিয়াই খিলঞ্জীয়া ক'ৰবাত বিপদ হয় বীৰ লাচিত সেনা অসমে আহিব, তেওঁলোকক সহায় হাত আগবঢ়াব। আৰু আমি এটা কথা গৃহ বিভাগকো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এটা অনা অসমীয়া লবিয়ে প্ৰত্যেক দিনাখনেই কিন্তু খিলঞ্জীয়া লোকক কিন্তু বিভিন্ন প্ৰকাৰে কিন্তু সেই প্ৰতিপন্ন কৰিব চেষ্টা কৰিছে। তাৰ ওপৰতো কিন্তু আৰক্ষী প্ৰশাসন থকা চৰকাৰখনে অলপ নাকি লগাব বুলি আমি আশাবাদী। ধন্যবাদ। জয় অসম।